হেল্ল' এভৰিৱান ছাত্ৰ ছাত্ৰীসকল যোৱা খণ্ডত মই কল্পজ্যোতি বৰাই তোমালোকক বিজ্ঞানৰ পোহৰ পাঠটোৰ ওপৰত কিছু কথা আলোচনা কৰি আছিলোঁ। আহাচোন এতিয়া আমি ইয়াৰ চতুৰ্থ খণ্ডটি চাওঁ। গোলাকাৰ লেন্স। গোলাকাৰ লেন্স কি? গোলাকাৰ লেন্স দুটা গোলকৰ অংশ। গোলাকাৰ লেন্সক দুটা ভাগত ভাগ কৰা হৈছে। তাৰে প্ৰথম ভাগটো হ'ল উত্তল লেন্স। এইখন হৈছে আমাৰ এখন উত্তল লেন্স। উত্তল লেন্স দুইখন পৃষ্ঠই বাহিৰলৈ ওফন্দি থাকে। উত্তল লেন্সে পোহৰ অভিসাৰিত কৰে। সেয়েহে উত্তল লেন্সক অভিসাৰী ক্ৰিয়া দেখুৱায়। অৱতল লেন্স। তোমালোকে দেখিছা এইখন হৈছে এখন অৱতল লেন্স। অৱতল লেন্সৰ দুইখন পৃষ্ঠই ভিতৰলৈ সুমুওৱা। দেখিছা দুইখন পৃষ্ঠই ভিতৰলৈ সোমাই আছে। অৱতল লেন্সে পোহৰ ৰশ্মি অপসাৰিত কৰে। সেইকাৰণে অৱতল লেন্সক অপসাৰী ক্ৰিয়া কৰে বুলি আমি ক'ব পাৰোঁ। এতিয়া আহোঁ আমি গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ। এই বিষয়টোলৈ যোৱাৰ আগতে আমি গোলাকাৰ লেন্সৰ বিষয়ে আৰু অলপ বুজি লওঁ আহাচোন। ইয়াত তোমালোকে দেখিছা এখন হৈছে আমাৰ উত্তল লেন্স। উত্তল লেন্সৰ এই অক্ষডাল হৈছে মুখ্য অক্ষ। আমি জানো যে লেন্স দুটা গোলকৰ অংশ। সেয়েহে লেন্সৰ দুটা ভাঁজকেন্দ্ৰ আৰু দুটা ফকাছ থাকে। আমি ইয়াত C1 আৰু C2 দেখুৱাইছোঁ। এইকেইটা হৈছে সিহঁতৰ ভাঁজকেন্দ্ৰ আৰু F1, F2 এইকেইটা হৈছে সিহঁতৰ ফকাছ। এতিয়া তোমালোকে দেখিছা যে গোলাকাৰ লেন্সখনৰ অৰ্থাৎ এইখন হৈছে আমাৰ উত্তল লেন্স। উত্তল লেন্সৰ মধ্যবিন্দুটোৱে হ'ল ইয়াৰ আলোক কেন্দ্ৰ, যাক আমি O ৰে নিৰ্দেশ কৰিছোঁ। আৰু ইয়াত এই ৰেখাডাল হৈছে আমাৰ গবাক্ষ। উত্তল লেন্সৰ F2 বিন্দুটো হ'ব, যিটো আমি ফকাছটো হ'ব ইয়াৰ মুখ্য ফকাছ। আলোক কেন্দ্ৰ Oৰ পৰা F2ৰ মাজৰ দূৰত্বটো হ'ব ইয়াৰ ফকাছ দৈৰ্ঘ্য, যাক আমি F ৰে নিৰ্দেশ কৰিছোঁ। এতিয়া ইয়াত তোমালোকে এটা কথা মন কৰিবা যে C1ৰ ঠাইত আমি 2F1ও লিখিব পাৰোঁ। কাৰণ আলোক কেন্দ্ৰৰ O পৰা ভাঁজকেন্দ্ৰ C1লৈ যিটো দূৰত্ব, সেই দূৰত্বটো O পৰা অৰ্থাৎ আলোক কেন্দ্ৰৰ পৰা F1ৰ দুগুণ হ'ব। সেইটো কাৰণে আমি C1ৰ ঠাইত 2F1 লিখিব পাৰোঁ। ঠিক তেনেকৈ C2ৰ ঠাইত আমি 2F2 লিখিব পাৰোঁ। এতিয়া আমি অৱতল লেন্সখন চাওঁ আহাচোন। ইয়াত তোমালোকে দেখিছা ইয়াতো এডাল মুখ্য অক্ষ আছে আৰু ইয়াতো দুটা ভাঁজকেন্দ্ৰ C1, C2 আৰু দুটা ফকাছ অৰ্থাৎ F1, F2 আমি দেখিবলৈ পাইছোঁ। ইয়াৰ মধ্যবিন্দুটো অৰ্থাৎ লেন্সখনৰ মধ্যবিন্দুটো O হ'ল ইয়াৰ আলোক কেন্দ্ৰ আৰু এডাল হৈছে ইয়াৰ গবাক্ষ। ইয়াৰ F1 অৰ্থাৎ ফকাছ F1টো হ'ব মুখ্য ফকাছ। F1ৰ পৰা আলোক কেন্দ্ৰৰ Oৰ যিটো দূৰত্ব, সেই দূৰত্বটো হ'ব ইয়াৰ ফকাছ দৈৰ্ঘ্য, যাক আমি স্মল f ৰে সূচাইছোঁ। ইয়াতো আমি C1ৰ ঠাইত 2F1 আৰু C2ৰ ঠাইত 2F2 লিখিব পাৰোঁ। এতিয়া আহোঁ উত্তল লেন্সৰ দ্বাৰা প্ৰতিসৰণ। আমি যদি উত্তল লেন্স এখনত পোহৰ ৰশ্মি যদি পৰা দেখুৱাওঁ, তেতিয়াহ'লে পোহৰ ৰশ্মিবিলাক উত্তল লেন্সখনত প্ৰতিসৰিত হৈ পোহৰ ৰশ্মিবিলাক অভিসৰিত হ'ব। অৰ্থাৎ এটা বিন্দুত পোহৰ ৰশ্মিবিলাক একলগ হ'ব আৰু সেইকাৰণে উত্তল লেন্সক অভিসাৰী লেন্স বুলিও ক'ব পাৰি। এতিয়া আহোঁ আমি
অৱতল লেন্সখনলৈ। এতিয়া অৱতল লেন্সখনত যদি পোহৰ প্ৰতিহৰিত হয় তেতিয়াহ'লে পোহৰ ৰশ্মিবিলাক অপসাৰিত হয়, অৰ্থাৎ পোহৰ ৰশ্মিবিলাক বিভিন্ন দিশলৈ আমি ওলাই যোৱাটো ইয়াত দেখা পাওঁ। এতিয়া আহোঁ আমি উত্তল লেন্সৰ ৰশ্মিযুক্ত অংকনৰ নিয়ম। ৰুলছ ফৰ ড্ৰয়িং ৰে ডায়েগ্ৰামছ বাই কনভেক্স লেন্স। ইয়াত আমি তিনিটা নিয়ম পাম। তাৰে প্ৰথম নিয়মটো হ'ল যদি লক্ষ্য বস্তুৰ পৰা অহা আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি এডাল উত্তল লেন্সত প্ৰতিসৰণৰ পিছত লেন্সৰ আনটো দিশে থকা F2 অৰ্থাৎ মুখ্য ফকাছৰ মাজেদি ই পাৰ হৈ গুচি যায়। এইটো হৈছে ইয়াৰ ৰশ্মিযুক্ত অংকনৰ প্ৰথম নিয়ম। এতিয়া আহোঁ আমি ইয়াৰ দ্বিতীয় নিয়মটোলৈ। যদি ফকাছ F1ৰ মাজেদি যোৱা ৰশ্মি এডাল উত্তল লেন্সখনত প্ৰতিসনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ ই কি হ'ব? ওলাই আহিব। এইটো হৈছে ইয়াৰ দ্বিতীয় নিয়ম। এতিয়া আহোঁ আমি অন্তিম নিয়মটোলৈ অৰ্থাৎ তৃতীয় নিয়মটোলৈ। ইয়াত দেখিছোঁ আমি লেন্স এখনৰ আলোক কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি কোনো বিচ্যুতি নোহোৱাকৈ ই নিৰ্গত হয়। এতিয়া আহোঁ আমি উত্তল লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন, ইমেজ ফৰ্মেশ্যন বাই কনভেক্স লেন্স। ইয়াত আমি 6 ধৰণৰ গঠন প্ৰণালী আমি পাম। তাৰে প্ৰথম গঠনটো হ'ল যদি লক্ষ্য বস্তুৰ অসীমত থাকে তেতিয়াহ'লে আমি দেখা পাম যে প্ৰতিবিম্বৰ অৱস্থান Fত হৈছে, অৰ্থাৎ F2ত হৈছে আমি ইয়াত দেখা পাম। আৰু ইয়াৰ প্ৰতিবিম্বৰ প্ৰকৃতিটো হ'ব হঠ আৰু ওলোটা, আৰু প্ৰতিবিম্ব আকাৰটো হ'ব বিন্দু আকৃতিৰ। ইয়াৰ দ্বিতীয় গঠনটোলৈ চাওঁ আহাচোন। ইয়াত দেখিছোঁ যদি লক্ষ্য বস্তুটো অৰ্থাৎ AB হৈছে ইয়াত লক্ষ্য বস্তু, AB যদি C1 অৰ্থাৎ 2F1ৰ বাহিৰত থওঁ তেতিয়াহ'লে আমি দেখা পাম যে প্ৰতিবিম্বৰ অৱস্থান 2F2 আৰু F2ৰ মাজত গঠন হ'ব। ইয়াত দেখিছোঁ আমি এই প্ৰতিবিম্ব যিটো আমি B', A' সূচাইছোঁ এইটো আমাৰ 2F2 আৰু F2ৰ মাজত হৈছে, আৰু ইয়াৰ প্ৰতিবিম্বৰ যিটো প্ৰকৃতি সেইটো হ'ব হঠ আৰু ওলোটা, আৰু ইয়াৰ আকাৰটো হ'ব সৰু। এতিয়া আহোঁ আমি 3 নম্বৰ গঠনটোলৈ। যদি লক্ষ্য বস্তুটো C1 অৰ্থাৎ 2F1ত থোৱা হয় তেন্তে আমি ইয়াৰ যিটো প্ৰতিবিম্বৰ অৱস্থান হ'ব সেই প্ৰতিবিম্বৰ অৱস্থানটো C2ত দেখা পাম, অৰ্থাৎ 2F2ত দেখা পাম, আৰু ইয়াৰ প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হঠ আৰু ওলোটা, আৰু ইয়াৰ প্ৰতিবিম্ব আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান হ'ব। এতিয়া আহোঁ আমি চতুৰ্থ প্ৰতিবিম্ব গঠনটোলৈ। চতুৰ্থ প্ৰতিবিম্ব গঠনত দেখা পাইছোঁ যদিহে লক্ষ্য বস্তুটো C1 অৰ্থাৎ 2F1 আৰু F1ত থোৱা হয় তেতিয়াহ'লে ইয়াৰ প্ৰতিবিম্ব অৱস্থানটো গঠন হ'ব C2 অৰ্থাৎ 2F2ৰ বাহিৰত। ইয়াত দেখিছোঁ আমি B', A' হৈছে ইয়াৰ প্ৰতিবিম্ব, আৰু ইয়াৰ প্ৰতিবিম্বৰ প্ৰকৃতিটো হ'ব হঠ আৰু ওলোটা, আৰু ইয়াৰ প্ৰতিবিম্ব আকাৰটো হ'ব লক্ষ্য বস্তু আকাৰতকৈ ডাঙৰ। এতিয়া আহোঁ ইয়াৰ পঞ্চমটোলৈ। পঞ্চমটোত দেখিছোঁ যে আমি যদিহে লক্ষ্য বস্তুটোৰ F1ত থওঁ তেতিয়াহ'লে আমি ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান অসীমত দেখা পাওঁ, আৰু ইয়াৰ প্ৰকৃতিটো হ'ব হঠ আৰু ওলোটা, আৰু ইয়াৰ আকাৰটো হ'ব অতি ডাঙৰ আৰু বিবৰ্ধিত হ'ব। এতিয়া আহোঁ আমি ইয়াৰ অন্তিম গঠনটোলৈ। ইয়াত দেখা পাইছোঁ যে যদি লক্ষ্য বস্তুটোৰ F1 আৰু আলোক কেন্দ্ৰৰ O মাজত থোৱা হয় তেতিয়াহ'লে ইয়াৰ প্ৰতিবিম্ব অৱস্থানটো লেন্সৰ আগফালে গঠন হ'ব, আৰু ইয়াৰ প্ৰতিবিম্বৰ প্ৰকৃতিটো হ'ব অখত আৰু থিয়, আৰু ইয়াৰ আকাৰটো হ'ব ডাঙৰ। আমি দেখিছোঁ A', B' হৈছে ইয়াৰ প্ৰতিবিম্ব গঠন, আৰু ই লক্ষ্য বস্তুতকৈ বহুগুণেই ডাঙৰ।